তো এতিয়া BPF দলটো ইতিমধ্যে আমি পুরা সিদ্ধান্তত আমি উপনীত হ'ব পাৰিলোঁ এবাৰ কাৰো লগত এলায়েন্স নহয় পেলাই আমি নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিম এই হিচাপে আমাৰ দলৰ যিখিনি পৰ্যায়ৰ কাম-কাজ কৰিব লাগে গোটেইখিনি কাম-কাজ আমি কৰি আছোঁ আৰু এবাৰ আমাৰ সম্পূৰ্ণ বিশ্বাস আমি ৰাইজৰ সঁহাৰি পাম কিয়নো আপুনি অলপ আগত কোৱা নিচিনা বৰ্তমান চলি থকা যি চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত UPPN BJPৰ যি চৰকাৰ তেওঁলোকে বহুত ডাঙৰ মানে প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে পালন কৰিব পৰা নাই আৰু এইখিনি কথা মই কোৱা নহয় আমাৰ প্ৰায় সাধাৰণ ৰাইজে ইতিমধ্যে এই তেওঁলোকৰ 3 বছৰ চৰকাৰত প্ৰায় বুজিবলৈ তেওঁলোকে বাকি নাই বা তেওঁলোকে বুজিবলৈ সক্ষম হৈছে তেওঁলোকে এতিয়া যিমানে নতুন প্ৰতিশ্ৰুতি নিদিয়ক কিয় তেওঁলোকে যিমানে ডাঙৰ কথা নকক কিয় এই 3 বছৰ সময়ত যেহেতু ৰাইজে বুজিবলৈ পালে আৰু সবৰ মুখে মুখে যেহেতু সবে কয় পৰিৱৰ্তনৰ নামত যি চৰকাৰ আহিলে কিন্তু তেওঁলোকতকৈ আগৰ হাগ্ৰামা মহীলাৰ ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছিল এইটোৱেই বেছি ভাল আছিল এই কথাবিলাক আমাৰ পৰা ওলোৱা নহয় ৰাইজৰ পৰাই ওলাই আছে তাৰ কাৰণে আমি খুব আশাবাদী মংগলদৈ সমষ্টিৰ পৰা BPF প্ৰথম ওদালগুৰি এলেকাৰ পৰা কোনোদিনে আমি পোৱা নাই ওদালগুৰি জিলাৰ পৰা কোনোদিনে পোৱা নাই প্ৰথমবাৰৰ কাৰণে এবাৰ আমি ওদালগুৰি জিলাৰ পৰা আমাৰ নিজৰ MP পাবলৈ কাৰণে আমি সক্ষম হ'ম আঁচনিৰ নামত তেওঁলোকে ভয় খুৱায় তেওঁলোকৰ BCDC আছে মেম্বাৰ চেয়াৰমেনবিলাকে আছে বেনিফিচিয়াৰী তেওঁলোকে কি কয় যে আপোনালোকে ইয়াত যদি যায় আপোনালোকৰ আঁচনি কাটা যাব ঘৰ যদি পাইছে ঘৰ কাটা যাব অৰুণোদয় পাইছে অৰুণোদয় কাটা যাব আৰু যদি কিবা পাব লগা আছে আপুনি নাপাব এই কথাবিলাক কৈ পেলাই তেওঁলোকে ইনডাইৰেক্টলি মানে বাধাটো দিয়ে থাকে তথাপিও আমি ইমান তেওঁলোকে এই ক্ষেত্ৰত সফল হ'ব বুলি ভাবা নাই আমাৰ মেল মিটিং আপোনালোকে চালেই বুজি পায় আমাৰ মেল মিটিঙত আমিতো আজি চৰকাৰ নাই হিচাপে তেনেকুৱা সুবিধা দিব নোৱাৰোঁ তথাপিও বহুত মানুহ বহুত ৰাইজ আমাৰ লগত ওলাই আহে আমি কিয় নামাতো আমি কিয় খবৰ দিব নোৱাৰোঁ ইয়াকহে আমাৰ কমপ্লেইন দিবলৈ আহে কিন্তু খবৰ নোপোৱাকৈ বহুত মানুহ আমাৰ লগত আহিবৰ কাৰণে মানে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰি থাকে গুডউইল স্কিম লয় তেওঁলোকে PWDৰ স্কিম এই স্কিমবিলাকো মাত্ৰ টেণ্ডাৰহে BTCত হয় বাকী বিল টকা পইচা সব অসমৰ পৰা হয় এতিয়া অৰুণোদয় স্কিম হয় কওক অৰুণোদয় স্কিম তেওঁলোকে ফ্লেক্সিব প্ৰগ্ৰাম হ'ব পাৰে কিন্তু BTC হিচাপে এটা পাৰ্ট পাব লাগিছিলে কিন্তু BTCয়ে তেওঁলোকে মানে এইখিনি কিবাও তেনেকুৱা নিজৰ হাতত ল'ব পৰা নাই তো এইটো ৰাইজে বুজি পাইছে যেহেতু এইটো এটা সাহিত্য শাসন এটা BTC টেৰিটৰিয়েল কাউন্সিল ইয়াত যেহেতু এটা নিজা পাৱাৰ আছিলে এই নিজা পাৱাৰটো তেওঁলোকে নিজৰ হাতত নাৰাখি পেলাই গোটেই পাৱাৰ কাৰোবাৰ হাতত দি দিয়াটো তেওঁলোকে যে এইটোৱেই অত্যন্ত দুৰ্বল এইটো প্ৰমাণ আৰু নাই তেওঁলোককতো কি ক'ব দুৰ্বল নেতৃত্ব তেওঁলোকে দি আছে তেওঁলোকে অহাৰ পিছত BTCৰ মান মৰ্যাদাই গুচি গ'ল এইটো বিষয়লৈ সবতকৈ বেছি আমাৰ মানুহবিলাকে দুখ কৰে আপোনালোকে কি দিয়ে নিদিয়ে এইটো বেলেগ কথা আমাৰ যেহেতু BTC এটা মান মৰ্যাদা আছিলে কিন্তু তেওঁলোকৰ নেতৃত্বত এইখিনি মান মৰ্যাদাও নাথাকিল ডিপাৰ্টমেণ্টবিলাক তেওঁলোকে কাৰোবাৰ হাতত চমজাই দিছিল তেওঁলোকৰ নিজৰ যি প্ৰট'কল নিজৰ যি ষ্টেটাছ এইবিলাকো হেৰাই লৈছে আজিৰ দিনত তেওঁলোকৰ নাম সলনি কৰি লৈ পেলাই তেওঁলোকৰ ষ্টেটাছে বহুত ডাউনত গৈছে